নমস্কাৰ বন্ধুসকল, মই বিদুৰ ভাই আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মোৰ আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পাব। আজি আমি কৃষ্ণক চিন্তা কৰি ওলাই আহিছোঁ ওচৰতে হৈ থকা অবিৰত ভাগৱত পাঠলৈ বুলি। এয়া আমি পাইছোঁহি হাতীগড় চাহ বাগিচা তথা শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজে আয়োজন কৰা অবিৰত ভাগৱত পাঠ। আৰু আমি লাহে লাহে সোমাই গ'লোঁ হৰি মন্দিৰলৈ বুলি, য'ত নেকি চাকি বন্তি জ্বলোৱা হয়। আৰু আপোনালোকে দেখিছে অসংখ্য ভক্তৰ আগমন ঘটিছে এই হাতীগড় চাহ বাগিচাৰ ৰাইজে আয়োজন কৰা অবিৰত ভাগৱত পাঠৰ স্থলীলৈ। আপোনালোকে দেখিছে যথেষ্ট সংখ্যক ভক্তই চাকি বন্তি জ্বলাই আছে আৰু ময়ো আপোনালোকক দেখাই আছোঁ কি সুন্দৰভাৱে হাতীগড় চাহ বাগিচাৰ ৰাইজে অবিৰত ভাগৱত পাঠ আয়োজন কৰিছে। আৰু কিছু সময়ৰ অন্তৰত ময়ো মোৰ বন্তিগছি জ্বলোৱাৰ উদ্দেশ্যে সেৱা ল'লোঁ। এয়া দেখিছে আপোনালোকে সেৱা লৈ আছোঁ, চাকি জ্বলাই আছোঁ গুৰুজনাৰ ওচৰত। আশা কৰোঁ গোটেই বছৰটো যেন মোৰ ভালে যায় আৰু সকলোৱে যাতে ভালে যায় তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত, অৰ্থাৎ নেদেখাজনৰ ওচৰত। মনৰ আশাখিনি পূৰণ হোৱাৰ উদ্দেশ্য কৰি গুৰুজনৰ ওচৰত আশীষ বিচাৰি যি পাৰোঁ দিয়াৰ চেষ্টা কৰিলোঁ। ইয়াত যদি কিবা ভুল হৈছে তেওঁ ক্ষমা কৰিব বুলি আশা ৰাখিছোঁ। অজানিতে কিবা ভুল হৈ গৈ চাব পাৰে। যি পাৰিছোঁ পবিত্ৰ মনেৰে গুৰুজনলৈ আগবঢ়াইছোঁ। আশা কৰোঁ তেৰাই যাতে আহিব লগা দিনবোৰ ভালে ভালে পাৰ কৰি দিয়ে। চাকি বন্তি জ্বলাই হোৱাৰ পিছত আমি কিনাৰতে ধৰাখনত বহিলোগৈ গোটেইকেইজন আৰু লগে লগে ভকত এজনে আমাক পাকঘৰলৈ বুলি নিমন্ত্ৰণ জনালে। পাকঘৰ বুলি ক'লে ভুল হ'ব, আচলতে ভোজনালয় তেওঁলোকে আয়োজন কৰিছে। যিহেতু ভাগৱতত দূৰ দূৰণিৰ পৰা অগণন ভক্তৰ সমাৱেশ ঘটে, তেনেস্থলত সেইসকল ভক্তক একাপ চাহ আৰু এমুঠি নিৰামিষ আহাৰ ৰাইজে যোগান ধৰে। আৰু এই ক্ষেত্ৰত হাতীগড় চাহ বাগিচাৰ ৰাইজো কোনো ব্যতিক্ৰম নহয়, এওঁলোকেও এমুঠি অন্ন যোগাৰ ধৰিছে আৰু আমাকো এনেদৰে একাপ চাহ দিলে আৰু পকা মিঠৈৰ সৈতে চাহ খোৱাৰ মজাই বেলেগ, সকলোৱে জানে যি খাইছে। আৰু আমি পুনৰ ভাগৱতস্থলীলৈ সোমাই গ'লোঁ আৰু ভাগৱত শ্ৰৱণ কৰিলোঁ। আশা কৰোঁ আপোনালোকেও চাই ভাল পাব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।